নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকৰ ওচৰলৈ আকৌ আহিছোঁ এটি নতুন ভিডিঅ' লৈ। এই ভিডিঅ'টোত আপোনালোকক 5টা লাগতিয়াল এণ্ড্ৰইড এপৰ বিষয়ে ক'ম। খুবেই ইণ্টাৰেষ্টিং এপ, আপোনালোকে নিশ্চয় ভাল পাব। আহক দেৰি নকৰাকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। ৰ'ব ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ এটি অনুৰোধ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, বেল আইকনটো ক্লিক কৰি দিব। নম্বৰ 1ত থকা এপটো হৈছে ষ্টাইলিছ টেক্সট। এই এপটোত আছে বিভিন্ন ধৰণৰ ষ্টাইলিছ টেক্সট, যিবোৰ হোৱাটছএপ আৰু ফেচবুকত ব্যৱহাৰ কৰিব পাৰিব আৰু বন্ধুসকলক আচৰিত কৰিব পাৰিব। যি মন যায় ইয়াত লিখি দিয়ক আৰু কপি কৰি হোৱাটছএপ আৰু ফেচবুকত পঠাই দিয়ক। দ্বিতীয় এপটোৰ নাম হৈছে নোটিন। এই এপটোত আপুনি যিবোৰ নোটছ লিখিব সেইবোৰ আপোনাৰ ন'টিফিকেশ্যনত ছেভ হৈ থাকিব। ধৰি লওক ৰাতিপুৱা উঠি আপোনাৰ মনত পৰিল যে আজিৰ দিনটোত এইখিনি কাম কৰিম। ইয়াত যিবোৰ বস্তু লিখি থ'ব সেইটো আপোনাৰ ন'টিফিকেশ্যনত দেখা পাই থাকিব। নম্বৰ 3ত থকা এপ্লিকেশ্যনটোৰ নাম হৈছে মেথ। মাইক্ৰ'ছফ্টৰ এপ হয়। এই এপছটোৰ দ্বাৰাই আপুনি যিকোনো ধৰণৰ অংকৰ সমাধান পাব। এনেকুৱা ধৰণৰ বহুতো এপছ আছে যদিও এইটো অলপ বেলেগ, কাৰণ ইয়াত অকল উত্তৰটো নিদিয়ে, ইয়াত উত্তৰটো এক্সপ্লেইন কৰি দিয়ে। উদাহৰণস্বৰূপে মই আপোনাক এটা অংক দেখুৱাই দিওঁ। আপুনি যিটো অংকৰ সমাধান বিচাৰে সেইটো অংকৰ এনেকৈ ফটো উঠালে আপুনি ব্যাখ্যাসহ সমাধান পাই যাব। আৰু আমাৰ লিষ্টত থকা 4 নম্বৰ এপছটোৰ নাম হৈছে সাজাম। ধৰক ক'ৰবাত আপুনি এটা ৰেণ্ডমলি গান শুনিলে আৰু গানটো আপোনাৰ ভাল লাগে, আৰু গানটো আপুনি নিজৰ মোবাইলত ডাউনলোড কৰিব বিচাৰিলে কিন্তু আপুনি নাজানে গানটোৰ নাম কি। সাজাম এপটো অ'পেন কৰক আৰু টেপ কৰি দিয়ক। আপোনাৰ ভাল লগা গানৰ ফুল ডিটেইলছ পাই যাব। আৰু লাষ্ট বাট নট দ্য লিষ্ট এপটোৰ নাম হৈছে WalkieTalkie। এই এপটোৱে কাম কৰে ঠিক WalkieTalkieৰ নিচিনা। আপোনাৰ বন্ধুসকলক এই এপছটো দিয়ক আৰু যিকোনো এটা ফ্ৰিকুৱেঞ্চি ছেট কৰক আৰু অন কৰি টেপ কৰি দিয়ক। তেতিয়া আপুনি বন্ধুসকলৰ লগত WalkieTalkieৰ নিচিনাই কথা পাতিব পাৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।